ছাত্ৰছাত্ৰীসকল তোমালোকৰ আমি কৰি আছিলোঁ এডভান্স মেথৰ ক্লাছ 10ৰ এক্সাৰচাইজ 2.2 অলৰেডি আমি কুৱেশ্যন নম্বৰ 4 লৈকে আমি অলৰেডি কৰা হৈ গ'ল। আজি কুৱেশ্যন নম্বৰ আমি 5 পৰা আৰম্ভ কৰিম। তোমালোকৰ কুৱেশ্যন নম্বৰ 5টো কৈছে যে ইফ z1 is equal to 2 plus I and z2 is equal to 1 minus 3I, then find z1 z2 bar and z1 bar into z2 আৰু লগত এক্সট্ৰা এটা দিয়া আছে যে ভেৰিফাই ডেট দিছ আৰ কনজুগেটছ অফ ইচ আদাৰ। আমাৰ z1 z2 মান দিয়া আছে আৰু তেন্তে আমি ইয়াৰ মান দুটা উলিয়াব লাগে আৰু আমি কি বুলি সত্যাপন কৰিব লাগে কি যে ইহঁত পৰস্পৰ সংযুক্ত, তাৰমানে কনজুগেট বুলি আমি প্ৰুভ কৰিব লাগে। আমি এতিয়া কৰিবলৈ যাম। আমাৰ কি দিয়া আছে গিভেন z1 is equal to 2 plus I and z2 is equal to 1 minus 3I. z1 bar is equal to 2 minus I hobo and z2 bar is equal to 1 plus 3I. আমি এইটো আগত পাইছো। এতিয়া আমাৰ ফাৰ্স্ট টাইম বুলিবলৈ কৈছে z1 into z2 bar। আমি এইটো প্ৰথমতে ফাইন কৰিম। z1 z2 bar কিমান আছে 2 plus I আৰু z2 bar কৈছে গতিকে 1 plus 3I। আমি ব্ৰেকেটটো ব্ৰেক কৰিম। ব্ৰেক কৰিলে কিমান হ'ব 2 into 1 2 plus 2 into 3 6I plus I মাল্টিপ্লাই কৰিলে 3I স্কোয়ার। আমি এইটো কৰিলে কিমান আহিব এতিয়া আমাৰ এইটো আহিব আমাৰ 2 plus 7I I স্কোয়ার মানে মাইনাস 3। এটা আমি হেৰি কৰিলে কিমান পাম আমি -1 plus 7I। again আমি এই পার্টটো কৰিম যে z1 bar into z1 bar মানটো কিমান আছে আমাৰ 2 minus I আৰু z2 আছে কিমান 1 minus 3I। আমি ব্ৰেকেটটো ব্ৰেক কৰি দিম 2 minus 6I প্লাস মাইনাস মাইনাস I মাইনাস প্লাস 3I স্কোয়ার। গতিকে আমি এইটো কিমান পাম এইটো কৰিলে আমি কিমান পাম আমি ইয়াতে কৰি দেখাইছোঁ এইটো কিমান হ'ব 2 minus 7I স্কোয়ার মাইনাস 3। গতিকে আমি কিমান পাম এইটো -1 পাম আৰু মাইনাস 7I। আমি এইটো মান পালোঁ এইটো মান পালোঁ এইটো। এতিয়া আমাৰ এই দুটা মান ওলাই গ'ল। আমাৰ এই দুটা উলিয়াবলৈ কৈছিলে এক্সট্ৰা মান দুটা উলিয়াই গ'ল। এতিয়া আমি নেক্সট কথা আমি সত্যাপন কৰিলে কনজুগেট বুলি ক'ব লাগে ইচ আদাৰ। এইটোৰ লগত এইটো কনজুগেট এইটোৰ লগত কনজুগেট হৈ যোৱাৰ লগে লগে আমি কিমান হ'ব আমি বাৰ দিব পাৰিম। বাৰ দিলে কি হ'ব therefore z1 z2 যিটো আছে আমি ইয়াত বাৰ দি দিম। বাৰ দি দিলে আমি কিমান পাইছিলোঁ এইটো পাইছিলোঁ যে -1 plus 7I। বাৰ দি দিলোঁ। বাৰ দি দিলে কিমান হ'ব -1 minus 7I। এইটো মানে আকৌ আমি এইটো পালোঁ গতিকে এইটো আমি কি লিখিব পাৰিম এইটো z1 bar z2। again আমি নেক্সট পাৰ্টটো কৰিম যে এই পাৰ্টটো অল্টাৰনেটকৈ কৰিম z1 z2 বাৰ আছে আমি এইটো বাৰ কৰিম। এইটো বাৰ দি দিয়াৰ লগে কিমান হ'ব ইয়াৰ কাৰণে আমাৰ ভেলুটো ওলাইছিলে -1 minus 7I কনজুগেট যিহেতু এইটো কৰিলোঁ। এইটো কৰি দিয়াৰ লগে কিমান আহিব -I plus 7I। এইটো মানে আমি এইটো পাইছিলোঁ এইটো কাৰণে আমি কিমান লিখিব z1 z2 বাৰ। তেতিয়া আমি therefore কি লিখিব পাৰিম যে z1 z2 bar and z1 z2 bar are conjugate
R conjugate of each other. Next ইয়াত আমি question number 6 to কৰিম. Question number এটা 5b to কি বুলি কৈছে যে for any two complex number z1 and z2 examine কৰিব লাগে আমি তাৰ পিছত আমি কি কৰিব লাগে যে whether z1 z2 bar and z1 bar into z2 are conjugate to each other. এই কমা যিকোনো দুটা জটিল সংখ্যা দিয়া আছে আমাৰ z1 আৰু z2 তাৰ বাবে আমি a2 লগত a2 আৰু a2 আমি কেৱল এটা আনটোৰ সংযুক্ত হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে কনজুগেট টু ইচ আদাৰ হয় নহয় আমি ধৰিব লাগে যেহেতু আমাৰ z1 আৰু z2 ভ্যালু কিটা আমাৰ দিয়া নাই গতিকে আমি z1 আৰু z2 ভ্যালু আমি ধৰি লম তোমালোকে যিকোনো ধৰিব পৰা মই ইয়া ধৰি লৈছো কি তোমালোকৰ ধৰি লৈছো let z1 is equal to a plus ib তোমালোকে যিকোনো এলফাবেট ধৰিব পৰা আৰু n z2 is equal to c plus id ধৰিছো z1 is equal to z1 is equal to ib আৰু z2 is equal to c plus i t id ধৰিলো ধৰাৰ পিছত আমি কি কৰিম আমি যে এট কৈছে বাৰ যেটো লাগিব ইয়াত z1 bar is equal to কিমান হ'ব আমাৰ a minus ib n ইয়াতো আমি z bar is equal to c minus i d এতিয়া আমি এটা আগে উলিয়াই লম আগে আমি কি কৰিম যে z1 z2 bar দি দিয়াৰ লগে লগে আমাৰ কি আহিলে z1 is equal to a plus ib z2 bar কিমান আছে তোমালোকৰ c minus i d the bracket to break কৰিম কিমান হ'ব তোমালোকৰ ac i ad plus ibc i square b d আমি এটা কি কৰিম এতিয়া ac পাৰ্টটো ৰাখিলো আমি প্লাস পাৰ্টটো এফালে লৈ আনিছো ibc i ad i স্কয়ার মানে মাইনাস this plus bd লিখিম ইনটা পাৰ্ট আমি একেলগে কৰিলো ac plus bd ব্ৰেকেট দি দিও i এটা সৰি ইয়াত আছে তোমালোকৰ I BC হ'ব লাগে এটো IBC minus AD এই পাৰ্টটো ওলাই গ'ল এতিয়ালে আমাৰ এই পাৰ্টটো ৰাখিলো এগেইন আমি কি কৰিম নেক্সট এইটো পাৰ্টটো উলিয়াম যে z1 bar into z2 z1 bar is equal to কিমান আছে আমাৰ a minus ib আৰু z2 is equal to আছে আমাৰ c plus id ইয়াত আমি ব্ৰেকেটটো ব্ৰেক কৰিম কি ওলাব আমাৰ ac plus iad minus ibc minus i square bd তে ac টো আমি ৰাখিম এটো ac এই পার্টটো যেটো BC মাইনাস AD রাখিছিল গটি এই পার্টটো আমি এফালে আনিম IBC প্লাস IAD I তো মানে মাইনাস this প্লাস BD গটিকে নেক্সট ইয়াৰ পৰা আমাৰ কি কমন আহিব AC প্লাস BD মেনু ৰাখিলো ইয়াত মাইনাস I এটা কমন আনিম মাইনাস I কমন আনিলে কিমান হ'ব আমাৰ BC মাইনাস AD এই পার্টটো লগত আমি এটো এটা পার্ট পালো এটা আমি নেক্সট পার্টটো কৰিম যে whether conjugate আমি পাই গলো অলৰেডি ইয়াৰ আমি conjugate হয় নহয় আমি প্ৰুভ কৰিম এটো কৰিবলৈ যাওঁতে কি কৰিম আমি বাৰ দিম
বাৰ দিম কি কৰিম যে ফাৰ্ষ্ট এইটো আছে আমি এইটো বাৰ দি ল'ম যে Z1 Z2 বাৰ ইয়াৰ কাৰণে আমি Z1 আৰু Z2 বাৰ কাৰণে আমি কি পাইছিলোঁ এইটো পাইছিলোঁ এইটো লিখি লওঁ AC প্লাছ BD প্লাছ I BC AD অল বাৰটো যদি আমি হেৰি কৰোঁ কি হ'ব এইটো প্লাছটো মাইনাছ হৈ যাব AC প্লাছ BD মাইনাছ I BC মাইনাছ AD এইটো মানে কি পালোঁ আমি এইটো মান পাই আহিছিলোঁ গতিকে এইটো ভেলুটো ইয়াত বহাই দিব পাৰিম কি বহাই পাৰিম আমি Z1 বাৰ Z2 আমি অলৰেডি পাই গ'লোঁ এইটো পাই গ'লোঁ নেক্সট আমি এগেইন আমি কি কৰিম এগেইন নেক্সট এই পাৰ্টটো কৰিম আমি আকৌ Z1 বাৰ আছে আৰু Z2 আছে হোল বাৰ ইয়াৰ কাৰণে আমাৰ ভেলুটো এইটো দিয়া আছে এইটো কি দিয়া আছে আমাৰ AC প্লাছ BD I BC মাইনাছ AD হোল বাৰটো যদি আমি আঁতৰাই দিওঁ কিমান পাম AC প্লাছ BD প্লাছ হৈ যাব এইটো I BC মাইনাছ AD এইটো ইকুৱেলটো কিমান আছিলে আমাৰ এইটো গতিকে আমি Z1 Z2 বাৰ পাই গ'লোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰিম therefore লিখিম যে Z1 Z2 বাৰ and Z1 bar Z2 are conjugate to each other এইটো আমাৰ হৈ গ'ল কমপ্লিট হৈ গ'ল এতিয়া আমি 5b টো কমপ্লিট ইয়াৰ পিছত আমি কৰিম কুৱেশ্যন নম্বৰ 6